নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক অৰ্ডাৰ ৰেংকিঙৰ তৃতীয়টো পাৰ্টলৈ স্বাগত জনাইছোঁ। যিহেতু আমাৰ পূৰ্ণ গতিত আমাৰ প্ৰথমতে ডিষ্টেন্স ডাইৰেকশ্যন হ'ল, এতিয়া অৰ্ডাৰ ৰেংকিং চলি আছে। অৰ্ডাৰ ৰেংকিঙৰ প্ৰথম পাৰ্টটো নিশ্চয় আপোনালোকে পঢ়ি ভাল পালে। আহক এতিয়া দ্বিতীয় পাৰ্টটোলৈ আৰম্ভ কৰোঁ। ইয়াৰ আগৰ পাৰ্টটোত আপোনালোকক মই মেক্সিমাম নাম্বাৰ থাকিলে কেনেকৈ হয় সেইটো দেখুৱাইছিলোঁ। এতিয়া আপোনালোকক দেখুৱাম মিনিমাম থাকিলে কেনেকৈ কৰিব লাগে। যাতে মেক্সিমামৰ ফৰ্মুলাটো জানিছিলে নহয়, গোটেইটা যোগ কৰি দিব লাগে। আৰু মিনিমামত কিন্তু তেনেকুৱা নহয়। মিনিমামটো আমি কৰি চাওঁ আহা। সেই প্ৰশ্নটো প্ৰথমতে ভালকৈ পঢ়ি লওঁ। ইন এ ৰ পজিশ্যন অফ কমলা ফ্ৰম লেফ্ট ইজ 12 এণ্ড পজিশ্যন অফ চিতা ফ্ৰম ৰাইট ইজ 26। ইফ দেৰ আৰ 5 পাৰ্চন বিটুইন কমলা এণ্ড চিতা, দেন ফাইণ্ড দ্য মিনিমাম নাম্বাৰ অফ পাৰ্চন প্ৰেজেণ্ট ইন দ্য ৰ। যেতিয়া মিনিমাম কয় আপোনালোকে, তেতিয়া প্ৰথমতে ফৰ্মুলা আছে। ফৰ্মুলাটো আপোনালোকৰ শ্বৰ্ট ট্ৰিকটো মই শিকাম, কিন্তু প্ৰথমতে আপোনালোকক বুজাই দিওঁ কেলৈ হৈছে বস্তুটো, কি কাৰণে মানে এনেকৈ আমি কৰিব পাৰোঁ। তাৰপিছত আপোনালোক ফৰ্মুলাটো মই শিকাই দিম আৰু বেলেগ ধৰণৰ ইয়াৰ সহায়ত অংক কৰিম। এতিয়া প্ৰথমতে দেখিছে আপোনালোকে, যেতিয়া আপোনালোকক ৰাইটৰ পৰা 26 আৰু লেফ্টৰ পৰা 12, সেইকাৰণে আমি সদায় ডাঙৰটো ধৰি ল'ম। ধৰক 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26। তেতিয়া ইয়াত প্ৰথমতে আপোনালোকক কি কৈছে, কাৰণ আমি 26টা ধৰি ল'লোঁ, দগালেও ধৰিবলগীয়া হয়, কিন্তু ইয়াত বেছি সংখ্যা 26 দি থোৱা আছে কাৰণে 26টো আমি এটা ৰুট বনাই ল'লোঁ। প্ৰথমতে আপোনালোকে দিছে ইয়াত কমলা ফ্ৰম লেফ্ট ইজ 12। কমলা আপোনাৰ লেফ্টৰ পৰা 12। 1 2 3 4 5 6 7 8 9 10 11 12। আপোনালোক সেইটো কৈছোঁ নহয়, লেফ্টৰ পৰা হ'লে এইপিনে, ৰাইটৰ পৰা হ'লে এইপিনে, ষ্টাৰ্টৰ পৰা হ'লে এইপিনে, লাষ্টৰ পৰা হ'লে এইপিনে। সেইখিনিতো আপোনালোকৰ প্ৰথম পাৰ্টত শিকাই থোৱা আছে। সেইকাৰণে এতিয়া লেফ্টৰ পৰা বুলি কৈছে, লেফ্টৰ পৰা হোৱাৰ কাৰণে ইয়াত কমলা কিমান হ'ব, 1 2 3 4 5 6 7 8 9 10 11 12। লেফ্টৰ পৰা 12 আৰু এইটো হৈছে কমলাৰ স্থান। নিশ্চয় ধৰিব পাৰিছে আপোনালোকে। এতিয়া আহিলে আপোনালোকক কি দিছে, পজিশ্যন অফ চিতা ফ্ৰম ৰাইট ইজ 26। এইটো এইপিনৰ পৰা ইয়াত 26 আছিলে, ৰাইটৰ পৰা চিতাৰ পজিশ্যন কিমান হ'ব, তেতিয়া এইটো চিতাৰ পজিশ্যন থকা আপোনালোকে 1 2 3 4 5 6 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 26। ৰাইটৰ পৰা ইয়াৰ পজিশ্যন 26। মই আপোনালোকক কৰি দেখুৱাই দিছোঁ বস্তুটো প্ৰথমতে কেনেকৈ কনচেপচুৱেলি কেনেকৈ হয়। ইফ দেৰ আৰ 5 পাৰ্চন বিটুইন কমলা এণ্ড চিতা, কমলা আৰু চিতাৰ মাজত 5 পাৰ্চন আছে বুলি কৈছে, দেন ফাইণ্ড দ্য মিনিমাম নাম্বাৰ। কিন্তু ইয়াত এতিয়া আপোনালোকৰ খেলটো ষ্টাৰ্ট হ'ব। কিন্তু এইটো কমলাৰ স্থান আৰু এইটো চিতাৰ স্থান কুৱেশ্যনৰ মতে, কিন্তু এহেঁতৰ মাজত মানুহ কিমান আছে, 1 2 3 4 5 6 7 8 9 10। কিন্তু মানুহ থাকিব লাগিব বুলিহে কৈছে 5টা। হয় নাই, আপোনালোকে কথাটো বুজি পাইছে নাই? যেতিয়া আমি মানে আমাৰ যিটো ৰ'টো মানে অলপ আগা পিছা কৰিব লাগিব, তেতিয়া আপোনালোকে নিজে মনত ভাবক কি প্ৰক্ৰিয়া কৰিলে মানুহ 5টা মানুহৰ মাজত থাকিব। অবভিয়াছলি এইপিনৰ পৰা গ'লেতো ৰাইটৰ সংখ্যাটো কমি যাব, মানে ৰাইটৰ পৰা চিটাৰ সেইটো গণ্ডগোল হৈ যাব। তেতিয়া আমি লেফ্টৰ পৰা, মানে যদি আমি এইটো কোন আছিলে, কমলাৰ স্থানটো যদি আমি আগুৱাই দিওঁ এইটো চাইডে, তেতিয়া আমাৰ 5টা হ'ব নাই। চব 1 2 3 4 5। যদি আমি ইয়াত কমলাক ৰাখি দিওঁ, তেতিয়া এহেঁতৰ মাজত 5টা থাকিব নাই, 1 2 3 4 5, 5টা হৈ গ'ল। কিন্তু ইয়াত আকৌ পজিশ্যন হয় আপোনাৰ লেফ্টৰ পৰা আকৌ কমলা 12 নম্বৰ পজিশ্যনত আছে, তেতিয়া এইপিনে বহাই দিব লাগিব আমি। কিমান হ'ল, 12 নম্বৰ পজিশ্যনত আছে, 1 12 11 10 9 8 7 6 5 4 3 2 1। এতিয়া আপুনি লেফ্টৰ পৰা চাওক, 12 নম্বৰ স্থানত পালেগৈ নাই। এইটো 1 2 3 4 5 6 7 8 9 10 11 12। সেয়া এতিয়া 12 হৈ গ'ল। এতিয়া আপুনি কুৱেশ্যনটো আপোনাৰ মতে কুৱেশ্যনটো এতিয়া ফিল আপ হৈছে নাই। প্ৰথমতে কি কৈছিলে, আমাক 12 লাগিব, 12ত আছে কমলা 12 নম্বৰত আহি গ'ল, এইটো ৰাইট হৈ গ'ল। তাৰপিছত কৈছে চিতা পজিশ্যনৰ পৰা 26 নম্বৰত আছিলে,
ৰাইটৰ পৰা 26 নম্বৰত আছে এইটো আপোনাৰ চিটা পজিশ্যন ৰাইট হৈ গ'ল মাজত কৈছিলে আপোনালোকৰ বিটুইন কমলা এণ্ড চিটা দেন 5% এটা মাজত 5টা মানুহ আছে বুলি কৈছিলে সেইটো দুটা এইটো চিটা এইটো কমলা মাজত 5টা আছে নাই চব 1 2 3 4 5 এইটো আপোনাৰ মানে কুৱেশ্যনটো মতে আমি ডায়াগ্ৰামটো ধুনীয়া মিলাই দিলো কি ধুনীয়াকৈ হৈ গ'ল দেখিছে না এতিয়া মিনিমাম নম্বৰ বুলি ক'লে গোটেইটা যোগ কৰি দিলে হৈ গ'ল কিমান হৈ গ'ল আগতে এইটোলৈকে 26 দিলে 27 28 29 30 31 মানে মিনিমাম মানুহ ইয়াত কিমান বহিব পাৰিব 26 এনেকৈ কৰি থাকিলে আপোনালোকৰ দেবেৰে কথাটো কেনেকৈ কৰে এইটো বুজি পালে নহয় কিছুমান অংক এটা এনেকৈ কৰিব লাগিব সব ফৰ্মুলা সহায় নহয় এতিয়া এটা কথা বুজি পালে নহয় কেনেকৈ এই বস্তু আমি উলিয়ালো এতিয়া ইয়াৰ ফৰ্মুলাটো কোনটো এনেকুৱা যদি যেনেকৈ আগত যেনে মেক্সিমাম উলিয়াওঁতে L + R + M আছিলে ঠিক তেনেদৰে এনেকৈ যদি আপোনালোকৰ মিনিমাম উলিয়াবলৈ দিয়ে মিনিমাম উলিয়া ফৰ্মুলাটো আপোনালোকক এতিয়া মানে দেখুৱাই দিছোঁ শ্বৰ্টকাটটো মানে মিনিমাম উলিয়া ফৰ্মুলাটো হৈছে L + R - mid -2 এতিয়া আকৌ একেটা আপোনাৰ এইটো কি মিনিমাম 31 দেটো এতিয়া চাব একেটা আনসাৰ ওলাই গ'ল 31 মানে ভুলতে কৈছিল 26 এপিনে 27 28 29 30 31 এতিয়া আপোনাৰ সব কোৱাৰ লগে লগে আপোনাৰ 31 ওলাই যাব চাব লেফটত কিমান আছে 12 ৰাইটত কিমান আছে 26 মাজত কেটা আছে 5টা দিয়ে থোৱা আছে এটা -2 এইপিনে 12 ছাবিছে কিমান 36 38 38 পৰা যদি আপোনাৰ হাত গুচি যায় 31 দেখিছে এইটো 31 আনসাৰ এইটো 31 আনসাৰ তেনেদৰে আপুনি শ্বৰ্টকাট টেকনিকত আপোনালোকে এইটো উলিয়াব পাৰে এতিয়া পিছৰ অংকটো কোতে আপোনালোকে মজা হ'ব পিছৰ অংকটো অলপ টেকনিক আহক পিছৰ অংকটোলৈ আগবাঢ়ো আহক তেতিয়া 2 নম্বৰ অংকটোলৈ আমি আগবাঢ়ো ইনে ৰূপ এইটো কিন্তু এইটো মিনিমাম উলিয়াব নাই কিন্তু এইটো খেলটো অলপ বেলেগ আপোনালোকে দেখিলে গম পাই যাব ইনে ৰো পজিশন অফ ram left is 12 and position of Shyam right is Iman and 15 student between Ram and Shyam then find the minimum এতিয়া ফর্মুলা লগাই দিলে লেফটত 12 রাইটত 26 মিডত 15 2 12 38 38 minus 17 answer 21 কিন্তু 21 answer নহয় কেনেকৈ নহয় আপোনালোকক মই এতিয়া কৰি দেখুৱাইছো চাই থাকক সেইকাৰণে সবতে ফৰ্মুলা খাপ নেখায় ধৰক আকৌ 26 দিছে আমি 26 টা পুনৰ আঁকি ললো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 এতিয়া কি দিছে লেফটৰ পৰা 12 আকৌ ধৰিলো 1 2 3 4 5 6 8 9 10 11 12 লেফটৰ পৰা 12ত ৰাম আছে যেনবা শ্যাম আছে ৰাইটৰ পৰা 26 তেতিয়া ইয়াতে হ'ব বলে শ্যাম 26 ৰাইটৰ পৰা কিন্তু আকৌ মাজত কিমান কৈছে মাজত কৈছে 15 জন এটা মাজত এটা 15 জন আছে নে সব 1 2 3 4 5 6 7 8 9 10 জন হে আছে তেতিয়া আগৰ নিচিনাকে আমি যদি এ পিনে বহাই দিও এপিনে বহাই দিলে ভাবি লওক কথাটো আপোনালোকে ঘৰটাৰ গুৰুত্ব হকে চক যদি আমি এপিনে বহাই দিওঁ এপিনে বহাই দিয়া লগে লগে কি হৈ যাব এপিনে বহাই দিয়া লগে আৰ সংখ্যাটো বাঢ়ি যাব কথাটো বুজি আছে না আপুনি এপিনে বহাই দিয়া লগে লগে আৰ সংখ্যাটো আপোনালোকৰ বাঢ়ি যাব কিন্তু ঠিক তেনেদৰে আমি যদি এপিনেও বহাই দিওঁ এপিনে বহাই দিলে এল সংখ্যাটো এপিনে বহাই দিলে মাজত 15টা হৈ যাব ধৰক 1 2 3 4 5 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 বুঝা ইয়াত দি দিলো ইয়া 17 হৈ যাব এলৰ পৰা কিন্তু মাজত 15টা হৈ যাব কিন্তু আকৌ এলৰ পৰা 17 হৈ যাব নহয় আৰু বুজিছে না আপোনালোকে আমি যদি মাজত 15টা যে মানুহ ৰাখিব লাগে হে কামটো কৰিবলৈ চেষ্টা কৰো তেতিয়া এলৰ পৰা যদি আমি এটো সাইডে বহাই দিওঁ তেতিয়া 17টা হৈ যাব কাৰণ এল আকৌ আপোনাৰ 12টাহে দিছে
আৰু এই পিনৰ পৰা যদি বহাই দিওঁ আমি এই পিনৰ পৰা যদি আমি আকৌ মাজত 15টা ৰাখিবৰ কাৰণে এই পিনে বহাই দিওঁ তেতিয়া আৰ সংখ্যাটো বাঢ়ি যাব তেতিয়া আমি এইটো ডিটাৰমাইনেই কৰিব নোৱাৰো বস্তুটো আপুনি বুজিছে নাই কথাটো কাৰণ এই পিনে বহাই দিলে আৰ সংখ্যা 17 হৈ যাব আৰু এই পিনে বহাই দিলেও আৰু এল সংখ্যা 17 হৈ যাব আৰু এই পিনে বহিলেও শ্যামৰ সংখ্যা আপোনাৰ 22তকৈ যেনেকৈ 31টা হৈ যাব তেতিয়া মাজত 15টা হ'ব কিন্তু আৰু আকৌ আমি হিচাপ মতে আমি আৰক 26 ধৰিব লাগে তেতিয়া সেইটো এটা এনসাৰ হ'ব এই এনসাৰটোৰ নামে হৈছে cannot be determined সেইকাৰণে আপোনালোকে কিছুমান কৰিও চাব সবতে আপোনালোকৰ এই ফৰ্মুলাটো খাপ নেখায় সেইকাৰণে বস্তুটো আপোনালোকে কৰি চালেহে আপোনালোকে বুজি পাব যেনেকৈ আগৰটোত যেনেকৈ আমি আগৰ পৰা কৈ দেখুৱাই দিছোঁ আগৰটোত যেনেকৈ আমি আগৰটোৰ মাজত 5টা ৰাখিব দিছিলে সেইকাৰণে ইয়াত 26টা ৰাখিবলৈ দিলে কিন্তু আৰ সংখ্যাটো ইয়াত 26 হৈ গ'ল এপিনে এল এপিনে বহাই দিলেও এলৰ সংখ্যা 12 হৈ গ'লগে কথা বুজি পালে নাই তেতিয়া মাজত সংখ্যাটো এপিনে পৰা চাওক 1 2 3 4 5 6 7 8 9 10 11 এলৰ সংখ্যা 12 হৈ গ'ল আৰু আৰ সংখ্যাও 26 হৈ গ'ল মাজত 5টা হৈ গ'ল সেইকাৰণে এপিনে বহাব পাৰিলো কিন্তু এইটোত চাওক আপোনালোকে এইটো আকৌ এপিনেও বহাব নোৱাৰি নহয় আপোনালোকে বস্তুটো মন কৰিছে নাই যদি আমি আৰ সংখ্যাটো এপিনে বহাই দিওঁ আৰ সংখ্যাটো এপিনে বহাই পিনি যেনিবা আমি এল আৰু আৰৰ মাজত 15টা ৰাখিলোঁ কিন্তু আৰ সংখ্যাটো বাঢ়ি গৈ থাকিব নহয় আকৌ আৰু আমি 26 ৰাখিব লাগিব আমাৰ সেইটো পিনে কেঞ্চেল হ'লেই আকৌ যদি এই পিনে বহাই দিওঁ আপোনালোকৰ এইটো চাইডে লেফ্ট চাইডে মানে ৰাইট চাইডে তেতিয়া আকৌ আৰু এলৰ সংখ্যা 17 হৈ যাব কোনো পধ্যে মাজত আমি 15টা মান ৰাখিব নোৱাৰোঁ কাৰণ আমাৰ প্ৰশ্নটো কুৱেশ্যন যিটো দিয়া আছে সেইটো ফ'ল' নকৰিব তেতিয়া কোনো পিনৰ পৰাই আমি মাজত 15টা বহাব নোৱাৰোঁ তেনেকুৱা সময়ত এটা এনসাৰ হ'ব এইটো cannot be determined এতিয়া এইটো যে cannot be determined হৈছে সেইটো এটা শ্বৰ্ট পিক আছে আপোনাক কেনেকৈ গম পাব সেইটো উলিয়াবলৈ সদায় এটা কথা মন কৰিব 12 আৰু 26 হ'লে 12 আৰু 26 যিটা লেফ্ট ৰাইটত দিয়া থাকে আটাইতকৈ সৰু সংখ্যা কোনটো ৰাইটত আছে নে লেফ্টত আছে সেইটো মন কৰিব আটাইতকৈ সৰু আছে আপোনালোকৰ লেফ্টত বা ৰাইটত থাকিব পাৰে কোনো প্ৰব্লেম নাই যিটো সৰু সংখ্যা থাকে তাতকে -2 কৰিব লাগে এতিয়া আমাৰ সৰু সংখ্যা ইয়াত কিমান আছে 12 - 2 ইকুৱেল টু আপোনাৰ হ'ব 10 মানে ইয়াৰ মাজত আমি 10টাহে বহাব পাৰিম 10 বা 9 বা 8 বা 7 বা 6 বা 5 1 2 সব বহাব পাৰিম কিন্তু এই ফৰ্মুলাটো মানে 11 নবহে 10 বহাই নামত মিলি গ'লতেন এইটো 10 বহিলে 10 বহাইহেঁতেন এইপিনে 10 মাজত সোমাই গ'লতেন গোটেই অংকটো ওলাই গ'লতেন সেইটোৱে কথা মানে সদায় যদি ইয়াত যদি থাকিলে 14 -2 12টা বহিলেহেঁতেন মানে 12তকৈ বেছি বহিব নোৱাৰে এতিয়া মানে 12 - 2 10 নহয় ইয়াত কিন্তু মাজত সংখ্যা দিলে 15 ইয়াত মানে আপোনাৰ 10তকৈ তলৰ সংখ্যাই বহিব পাৰিব তেনেকৈ আমি cannot be determined উলিয়াব লাগিব আশা কৰোঁ আপোনালোকৰ কনচেপ্টটো ধুনীয়াকৈ ইয়াত ক্লিয়াৰ হৈ গৈছে আহক এতিয়া পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়ো আহক তেতিয়া আমি পিছৰ কুৱেশ্যনলৈ আগবাঢ়োঁ আকৌ চেম এটা কুৱেশ্যন দিছে ইন এ ৰ' 21 girls when Monica is shifted 4 position towards right then she is 12 from the left earlier what was her position from right আকৌ আমি 21টা গালৰ 21টা পজিশ্যন আমি লৈ লওঁ ধৰ এটা ৰ' 21 জনী গাৰ্লছ আছে ইয়াত যি মানে গাৰ্লছৰ তাৰপৰা কৈছে মনিকায়ে shifted 4 position toward right then she is 12 from the left মানে ৰাইটৰ পৰা বুলি তলে বেলেগ shifted বুলিহে কৈছে shifted 4 position towards right দেখিছে না আপোনালোকে 162 ৰুলটো চাওক এটা যদি আপুনি পুনত ধৰিছো ধৰক মনিকা পজিশ্যন যেনিবা এইটোৱে হা ৰাইটলে শিফ্ট কৰিছে বুলি কৈছে 4টা পজিশ্যন তেতিয়া ধৰক 1 2 3 4 এইটো মনিকা পজিশ্যন হৈ গ'ল নাই মনিকা ইজ শিফটেড 4 পজিশ্যন টুৱাৰ্ড সাইড মনিকা পজিশ্যনটো ইয়াত ধৰি ল'লো কিন্তু 4টা পজিশ্যন মনিকা শিফ্ট কৰে বুলি কোৱা কাৰণে মনিকা পজিশ্যন এইটো হৈ গ'ল নাই এম ডেছ হৈ গ'ল তেতিয়া মনিকা পজিশ্যন লেফ্টৰ পৰা কিমান হয় 12 যদি আমি 4টা সংখ্যা শিফ্ট কৰি দিওঁ তেতিয়া লেফ্টৰ পৰা মনিকা পজিশ্যন হয় 12 কেতিয়া 4টা পজিশ্যন শিফ্ট মনিকা লেফ্টৰ পৰা পজিশ্যন 12 এতিয়া 4টা পজিশ্যন শিফ্ট কৰাৰ আগত মনিকা পজিশ্যন কিমান আছিলে চক 12 11
10 9 8 তাৰমানে লেফটত মনিকাৰ পজিশ্যন আছিলে 8 তেতিয়া সুধিছে আৰ্লিয়াৰ হোৱাট ৱাজ হাৰ পজিশ্যন ফ্ৰম ৰাইটৰ পজিশ্যন হৈছে এটোটো আপোনালোকক শিকাবলৈ কোনো প্ৰয়োজন নাই আপোনালোকৰ ফৰ্মুলা শিকাই থোৱা আছে মই তেতিয়া আগৰ ফৰ্মুলা লগাই দিলে হৈ গ'ল টোটেল ইকুৱেল টু L প্লাছ R মাইনাছ 1 কিমান সহজ দেখিছা নাই লেফটৰ পৰা আমি কিমান গম পালো মনিকাৰ পজিশ্যন 8 আছিলে ৰাইটটো উলিয়াবলৈ দিছে আমাক টোটেল কিমান আছিলে 21 আছিলে মাইনাছ 1 21 এপিনে 7 হ'ল তেতিয়া 7 পৰা হেৰি গ'লে R ইকুৱেল টু 14 কিমান সহজতে ওলাই গ'ল দেখিছা নাই কাৰণ লেফটৰ অৰ্ডাৰ থাকিলে আমি গম পাই কেনেকৈ যাবলৈ মেইন কথাটো মানে ইয়াত শিফটেড কৰি গ'ল সেইটো গম পাইছে নাই শিফটেড কৰাৰ পিছত মনিকাৰ 4টা পজিশ্যন শিফটেড কৰাৰ পিছত 12 হ'ল কিন্তু 12 হওঁতে এটা কেটা পজিশ্যন শিফট কৰে 4টা পজিশ্যন তেতিয়া অৰিজিনেল পজিশ্যনটা 8 আছিলে তেনে 12 11 10 9 8 হৈ গ'ল তেতিয়া আমি L মানটো ওলাই গ'ল টোটেলটো আছেই তেতিয়া আমি R ধৰি লিয়া পেলাই তাৰ ইকুৱেল 14 একদম সহজ তেতিয়াহ'লে আহক পিছৰ আমি কুৱেশ্যনটো আগবাঢ়ো এটো একে ধৰণৰ তাপাই ইনে ৰ কৈছে বিবেক ইজ 8 আমি ৰটো ধৰি ললো বিবেক ইজ 8 ৰ ধৰিলো 8 ফ্ৰম দা লেফট হ্যান্ড বিবেক হৈছে বিবেকক ধৰি লৈছো আমি এটো বিবেক হি লেফটৰ পৰা 8 হৈছে ইফ হি মুভ ফোৰ্থ পজিশ্যন টুৱাৰ্ডছ ৰাইট ৰাইটলে হলে আকৌ দেখাইছিল না বাহাতখনে ধৰিলে এটো সাইড ৰাইট হ'ব হি 4টা পজিশ্যন ৰাইটলে গলে 1 2 3 4 দেন হি উইল বি থাৰ্ড টু দা তেতিয়া 12টা পজিশ্যন যদি যোৱা হয় তেতিয়া লেফটৰ পৰা বিবেকৰ কিমান হৈ যাব ভি ডেশ 9 10 11 12 মানে বিবেক লেফটৰ পৰা 12 হৈ গ'ল কথাটো বুজি পাইছে নহয় এতিয়া কি কৈছে যদি হি 4টা হি টুৱাৰ্ডছ ৰাইট if he move fourth position toward right then he will be third to the left মানে এতিয়া লেফটৰ পৰা লেফট third to the left of সন্ধ্যা যদি ইয়াত থাকে 1 2 3 হ'ব নাই সন্ধ্যাৰ লেফটৰ ন third to the left আমি ধৰ সন্ধ্যা ইয়াত ধৰিছো সন্ধ্যা who was 16 মানে সন্ধ্যা 16 নম্বৰ পজিশ্যনতে আছে 16 নম্বৰ পজিশ্যনৰ পৰা third to the left of কাৰ হ'ব আপোনাৰ বিবেকৰ মানে থাৰ্ড টু দা লেফট এতিয়া এটো হুহাত হলে এটো লেফট হ'ব তেতিয়া 1 2 3 তেতিয়া হলে কিমান 16 17 18 19 তাৰ মানে লেফটৰ পৰা ৰাইটৰ পৰা সন্ধ্যা কিমান হৈ যাব 19 নম্বৰ হৈ যাব তেতিয়া হাউ মেনি চিলড্ৰেনছ আৰ দেয়াৰ ইন দা ৰো তেতিয়া আমি কথাটো উলিয়াই ললো কৈছে যে বিবেকে 8 নম্বৰ পজিশ্যনৰ পৰা 4টা খিচকি গলে 4টা ৰাইটলে গুচি গলে ভি ডেশ তেতিয়া কিমান হ'ব তেতিয়া ইয়াত ৰাইটলে গুচি গলে লেফটত 12 হৈ গল কিন্তু সন্ধ্যা আসলে 16 নম্বৰ পজিশ্যন তাৰ কিন্তু কি কৈছে থাৰ্ড টু দা লেফটত থাৰ্ড কি বিবেক আছে বুলি কলে তেতিয়া আমি থাৰ্ড টু দা লেফট হলে ইয়াত লৈ গলো 1 2 3 তেতিয়া সন্ধ্যা আসলতে হে পজিশ্যনটোত কিমান 19 হ'ল তেতিয়া আমি লেফট আৰু ৰাইট টু লাই গল তেতিয়া টোটাল ডিসটেন্স লিয়াব লাগে সেম ফৰ্মুলা জানে আপোনালোকে টোটেল ইকুৱেল টু L প্লাছ R মাইনাছ 1 লেফটত আমি কিমান পালো 12 ৰাইটত কিমান পালো আমি 19 মাইনাছ 1 দেখিছেন 12 19 18 30 হৈ যায় 31 হৈ যায় মাইনাছ এফলে এনসাৰ 30 কি সহজতে আজি এনসাৰ এটা কইলা আপুনি দেখিব পাইছেন তেনে ধৰণে অলপ আপোনালোকে যদি ব্ৰেইনটো খটাই আপোনালোকে সুন্দৰভাৱে এই অংকখিনি কৰিব পৰা যাব নিশ্চয় চাগে আজি আপোনালোকৰ এই পাৰ্টটো চাই ভাল লাগিলে কাইলে পুনৰ আপোনালোকৰ ৰৰ এনেকুৱা ধৰণৰ আপোনালোকৰ কুৱেশ্যন লৈ আহিম আৰু দুটা ক্লাছত কমপ্লিট আপোনালোকৰ মই চেপ্টাৰটো কমপ্লিট কৰি দিম আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ